তাৰপিছত খুলি গ'ল এতিয়ালৈকে মানে আমাক মানে দলং এটা দিয়া हाल्दैबारि गामि आफादा औवानि दालां बानायदों खुलुमबाय गोहोफोरनि खौरां अनसायगिरि गासैनिसिमबो हाल्दैबारि गामि आफादा बोसोरावनो बे दालांखौ खेबनै गाहाम खालामनांगौ जायो गामि दैदेनगिरि बिथांमोना फोरमायनाय बायदिब्ला थांनाय गोलाव सम 1971 मायथाइनिफ्रायनो बे दालांखौ गावारि औवाजोंनो बानायना सोलिबोगासिनो दङ बेनिखायनो रायजो राजा बिथांमोना आसाम सरकारनि खुंथाय गोहोआव थानाय दैदेनगिरि बिथांमोनखौ गोख्रै खालामना होजानायखौ लुबैदों बे दालांजोंनो गोबां उन्दै उन्दै फरायसाफोरा फरायसालियाव थाङो दैज्लां बोथोर फैबाथाय गोबां फरायसाफोर लोगोसे गामिनि बेफार फालांगि खालामनाय सुबुंफोरा खस्थ' मोनबोनायखौ फोरमायदों गामि पन्चायतआनो जा ब्लकआनो जा एमएलए बिथाङानो जा दालांखौ थाबैनो मावनांगौ होननानै गामिनि सुबुंफोरा খাওয়াইহতো আচ্ছা কওকচোন এই গহপুৰ হালদিবাৰী গাঁৱত বছৰত বছৰ যে এই বাঁহৰ দলং বনাই আছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণ মানে ক'বলগীয়া কথাটো বহুত আছে কাৰণ আমি ইয়াত এতিয়া 1970-80 চনৰ পৰা এইখন দলং মানে লাগিও চৰকাৰৰ পৰা কোনো পোৱা নাই আৰু তেনেকৈ ৰাজ্যৰ যিমানখিনি বাৰিষা আহিলে আমি দলং বনাব লাগে এই বাঁহৰে তাতে আজিলৈকে মানে এইটো বনাই আমি চলি আছো ইয়াৰ কাৰণে ৰাইজে মানে বৰ দুখ পাইছে কিয়নো আজি 50 বছৰ খুলি গ'ল এতিয়ালৈকে মানে আমাক মানে দলং এটা দিয়া ইয়াৰ কাৰণে আমি এইটো আশা ৰাখিছো এতিয়া যিটো চৰকাৰ আগতো চৰকাৰ আছিলে ৰুলিং চৰকাৰ এই ৰুলিং চৰকাৰো আজিলৈকে আমাক মানে চোৱা নাই এইটো কাৰণে আমি আকৌ এইবাৰ পঞ্চায়ত লেভেলৰ পৰা বা যিকোনো প্ৰাৰ্থীৰ পৰা যাতে আমাৰ এইখিনি অলপ দলংটো বনাই দিবলৈ আমি বহুত আনন্দিত হ'লো হয় কিন্তু আজিলৈকে মানে এইটো পোৱা নাই তাৰ কাৰণে আমি আজি এই মিডিয়া যোগে চৰকাৰক মানে আমি জনাবলৈ চাইছো যাতে এই বছৰ কিজানি দিব তাকে আমি ৰাইজে আশা কৰি আছো কাৰণ আমি বহুতবাৰ বছৰ মানে দুবাৰকে দলং বনাব লগা হয় কাৰণ গাঁৱত আমাৰ এতিয়া 140 ঘৰ আছে বেছি আছে হাইজেংবাৰী আৰু আমাৰ হালদিবাৰী এইকেইটা ল'ৰা ছোৱালী স্কুলত আহিব লগা এতিয়া এম ই স্কুলত এল পি স্কুলত যোৱা এই কেইজন ল'ৰা ছোৱালী বহুত কষ্টত হয় গাড়ী ঘোঁৰা চলাব নোৱাৰে চাইকেল চলাব নোৱাৰে বোকা হয় সেইটো কাৰণে আমি বহুত আশা কৰিছো এইখন চৰকাৰ যে আমাক সহায় কৰে যেন কাৰণ আমি লাগি আছো আজিলৈকে হোৱা নাই মইতো বহুত লাগিলো চৰকাৰৰ লগতো লাগিছো পঞ্চায়তো লাগিছে গোটেই হেৰিবিলাক লাগিছো কিন্তু আজিলৈকে হোৱা নাই এমএলএ মানে দিম কৰি এতিয়া এইখিনি ৰাস্তা ব্ৰিজ দিবলৈ তেওঁলোকে মানে হেৰি কৰিছিল কিন্তু এইটো দিব পৰা নাই আজিলৈকে মই 3বাৰ বেছি গ'ল বছৰত দুবাৰ যাওঁ তেওঁ নিদিয়ে সেইদিনাও আমি মিডিয়া কৰি পেলাই দিছিলোঁ তাৰপিছত ইঞ্জিনিয়াৰ আহিছিল তাতো ইঞ্জিনিয়াৰক আমি হেৰি কৰি পেলাই ধৰিলোঁ তেওঁ মানে একো হেৰি আমাক মানে আনন্দ কৰিব নোৱাৰি গ'ল আকৌ এইটো উঠি গ'ল ইয়াৰ কাৰণে এইটো চৰকাৰ এতিয়া বৰা তেওঁ নিজৰ পানৰ পৰা দিম বুলি কৈছিলে সেইটোও দিয়া নাই তাতে আশা কৰিছোঁ যাতে এই বছৰ আমি আকৌ কষ্ট কৰিম বাৰিষাত মানে দুবাৰকৈ কৰিব লাগে দলং মানুহ বেছি যে সেইটো কাৰণে গাড়ী ঘোঁৰা সোমাবলৈ দিগদাৰ তো সেইটো কাৰণে আমি বছৰ দুবাৰ বনাব লগা আমাৰ ৰাজ্যৰ যোগেদি বা এটা দুটাকৈ কালেকশ্যন কৰি স্কিম বনাওঁ গতিকে আশা কৰিছোঁ যাতে আমাক মানে কষ্ট নিদিয়াকৈ যাতে এইটো মিডিয়াৰ যোগেদি আমি আজি জনাইছোঁ আকৌ এইটো এই চৰকাৰ যদি আকৌ আহে তেতিয়া আমাক মানে ফাৰ্ষ্ট টিপতে চাই বুলি আশা কৰিছোঁ উত্তৰ বৰাৰ লগতো এতিয়া ক'বই লাগিব তেওঁ এমএলএ হেৰি আছে এতিয়া সি তাক আমি লাগি আছোঁ বহুতেই লাগিলোঁ আজি তেওঁ 3-4 বছৰ তেওঁ খুলি গৈছে তেওঁ মানে সেইখিনি কাম কৰা নাই কৈ থাকে গ'লো ময়ো বুঢ়া হৈও গ'লো মই আগতো গৈছোঁ কিন্তু আজিলৈকে হোৱা নাই